কালি আমি শিয়ালমাৰীতে থাকিলোঁ। শিয়ালমাৰী সৰুহাটৰ মামাহাটৰ ঘৰত ৰাতি ছাগলী মাংস দি ভাত খালোঁ। ডিমা বঢ়িয়া খানা খোৱালাক। আৰু সেই জছতে আজি আমি টিহুৰ নংটো ব্লগটো বনাই আছোঁ। আজি যাম মাখিবাহাত অসমৰ বিখ্যাত বৰ্মন পৰিয়াল অপৰূপ বৰ্মনহঁতৰ তাত যাম। আৰু আমি আহি পাই গ'লোঁ আমেৰিকা চক। এইটো শিয়ালমাৰীত আমেৰিকান চক। বেলেগ চকটোৰ নাম দেখোন আমেৰিকান চক। অসমতে আমি শিয়ালমাৰীতে আমি আমেৰিকান চক পাই গ'লোঁ। আমেৰিকা নাজকে চাইকেল আৰু মোবাইল লগতে আমেৰিকান চক উঠাই দিছোঁ আমি। এতিয়া শিয়ালমাৰীৰ পৰা হ'লে সেই মাখিবাহা যাম, টিহু হৈ পেলাই যাম। আৰু মোৰ লগত আহোঁতে সৰু আছিল। আৰু আমি শিয়ালমাৰীত আৰু এজন বন্ধুক লগ পালোঁ। তেওঁ টিহুতে পঢ়ে। তো আমি টিহু কলেজখন চাই পেলাই টিহু হৈ পেলাই মাখিবাহা যাম। আমি শিয়ালমাৰীৰ পৰা টিহু হৈ পেলাই এতিয়া মাখিবাহা যাম। মাখিবাহাত প্ৰায় 10 কিলোমিটাৰে। বলকচোন আপোনালোকে আমাৰ লগত আহি থাকক। এইফালে আমি হাতীপাৰা প্ৰাথমিক বিদ্যালয়, হাতীপাৰা জাগাখিনিৰ নাম। এই সৰুতে আমি এনেকৈ চলাইছিলোঁ ন সৰু ভুম সেই পল্লাক চলটো এনেকৈ পৰিয়ে উঠা যায়। পৰোঁতে শিকা যায়। বৰগাঁও, মথুৰাপুৰ, ৰাণাকুছি, নবোদয় বিদ্যাপীঠ হাইস্কুল। এই গুগল মেপৰ সহায় ল'লে এয়ে হয়। আমাক কি ধুনীয়া ৰাস্তাইদি যাব লাগিছিল, সহায় লৈ লাগ এই শিল খালী শিল চাই হয়। ষ্টেচনটো পাৰ হ'লে সিফালে মাখিবাহা যাব পাৰলোঁ হয়। এতিয়া যিহে ৰাস্তা দেখিছি এইটো ৰাস্তাইদি যাই আছোঁ আৰু গুগল মেপক চাই কৃষ্ণ। এই ৰেল আহি আছে পিছফালেদি, টিহু ষ্টেচনত ৰখিছিল, ষ্টাৰ্ট দিলা। মাখিবাহালৈ আৰু 3.5 কিলোমিটাৰ আছে। সোনকালে যাই পাম আৰু
কিলোমিটার আছে মাখিবাহার লাগি বর্মন হাউসর লাগি বলক 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 আৰু মাত্র 1 কিলোমিটার আছে বলা বলা সৰু স্পিড দে স্পিড দে স্পিড দে Why didn't I know from the very start? Oh, you left me here just to fall apart. If I wrote you a letter, would I have a chance? Would you